হেল্ল' গাইছ, আজি অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আহি আছোঁ আজি এতিয়া কালী পূজা চাবলৈ। মানে দিৱালী আমাৰ ইয়াত ডাঙৰ মেলা হয় নয়া ঘগৰা চাহ বাগিচা বাগানত। গতিকে মই আহি আছোঁ এতিয়া কালী পূজা চাবলৈ আৰু সকলোকে কালী পূজাৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ মোৰ তৰফৰ পৰা। আৰু এতিয়া মই আহি এয়া মণ্ডপৰ ওচৰত পাই গ'লোহি আৰু মণ্ডপত সকলোৱে চাকি জ্বলাই মা কালীৰ ওচৰত প্ৰাৰ্থনা কৰি আছে যাতে বছৰটো ভালে যায়। গতিকে আপোনালোকেও যাতে তাৰে কামনা কৰক যাতে নিজৰ বছৰটো ভালে যায়। ঘৰত বহি থাকিলেও আপোনালোকে মা কালীক অকণমান স্মৰণ কৰক। আৰু মই আহি আছোঁ আপোনালোক যিসকল ঘৰতে বহি আছে আপোনালোকক দেখুৱাবৰ বাবে। গতিকে আমাৰ ইয়াত কালী পূজা কেনেকুৱা হয় তাকে চাওঁ আহক। গতিকে এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই আপোনালোকক যে আমাৰ যিটো দিৱালীৰ মেলা হয় তাৰ চাৰিওফালটো মই দেখাবলৈ আপোনালোকক গৈ আছোঁ। গতিকে প্ৰথমখিনি মই দেখা লওঁ, এয়া মণ্ডপৰ ফ্ৰণ্টতে মানে আগফালে আমাৰ বলি দিয়ে। ইয়াত দিয়ে আপোনাৰ ছাগলী, হাঁহ এনেকৈ দিয়ে আৰু ইয়াত ভেটি চেটি বনাই আছে। আৰু সকলোৱে ইয়াত আপোনালোকে দেখিছে মানুহ ইয়াত বলি দিবলৈ মানুহ আহি ৰখি আছে। আৰু তাৰ কমিটি মানুহে ইয়াত বলি যিখন জেগাত দিব মানে বলি বিধান কৰিব তাৰ সেই জেগাখিনি আয়োজন কৰি আছে সকলোৱে। গতিকে আৰু অলপ মই আপোনালোকক যিখিনি পৰিৱেশ সেইখিনি দেখাই দিওঁ। আৰু ইয়াত সৰু পোৱালি খেলিবৰ বাবে ইয়াত মেলা এনেকৈ আহিছে। এইবিলাক কিবা কি চকৰিটো ঘূৰি আছে আৰু তাত কিবা বাইক চাইক আছে, এইবিলাক টিকেট চিষ্টেম চাগে ইয়াত। গতিকে এইখিনি ঘূৰি আছে আৰু এইফালে বহিছে কিবা এনেকৈ হোটেল ধৰক দোকানবিলাক এইফালে বহি আছে। আৰু লটাৰী খেল এনেকৈ খেলিব পৰা এইবিলাক লটাৰী খেল। এয়া লটাৰী খেল, ইয়াত আপোনাৰ 20 টকা টিকেট হেনো। আৰু এইবিলাক কিমান 92 ওলালে 4500 পায়, এইবিলাক তেনেকুৱা ধৰণৰ খেল 20 টকা টিকেট। ফূৰ্তি কৰিবৰ বাবে এইবিলাক আনিছে। গতিকে যোনসকলে খেলিছে কিন্তু মই নেখেলোঁ ইয়াত, কাৰণ মই জানো এয়া কেতিয়াও নাপায়। এতিয়া মই পূজাবাৰীত আহি কি ল'লোঁ মই দেখাই দিছোঁ আপোনালোকক। এইখনলৈ আহিছিলোঁ, ঘৰৰ কাৰণেও ভতিজা এটা আছে সেইবাবে মই সৰু কেইটামান বস্তু লৈছোঁ। আৰু এইখন দোকানৰ পৰাই মই চব বস্তু লৈছোঁ। এইখন হ'ল দোকান আৰু এইজন হ'ল মানে মোৰ মামা হয় দেই, এইজন মোৰ মামা বহি আছে। গতিকে মামা দোকানৰ পৰাই লৈছোঁ। এইখন হ'ল পুতলা চুতলা এনেকৈ পায় এইখন দোকান। মই কি ল'লোঁ আপোনালোকক দেখাই দিছোঁ। আৰু এইটো এনেকৈ বেলুন টাইপৰ, এইটো পাম দিয়ে, পাম দি পেলাই ফুলাই থোৱা হয়। আৰু এয়া দুটা মই পুতলা লৈছোঁ, এটা গ্ৰীণ কালাৰ আৰু এটা হোৱাইট কালাৰৰ। যিহেতু মানে মোৰ যিটো ভতিজা সি সদায় সৰু বস্তুবিলাক বেছি ভাল পায়, সেইটো কাৰণে মই তাৰ কাৰণেই লৈছোঁ ইয়াত। আৰু এইকেইটা ল'লোঁ। তাৰপিছত ইয়াত বেগ দুটা লৈছোঁ। বেগ দুটাৰ এটা হ'ল ব্লু কালাৰ আৰু এটা হ'ল পিংক কালাৰ, এই দুটা লৈছোঁ। বেছি লোৱা নাই বস্তু। তাৰপিছত জেলপি ল'ম আৰু ঘৰলৈ যাম মাহঁতৰ কাৰণে, নিজে খাবৰ কাৰণে ৰাতিপুৱা। আৰু পূজা বুলি ক'লেতো জেলপিটো নহ'লে নহয়েই। গতিকে জেলপি ল'ম আৰু ঘৰলৈ যাওঁ। এতিয়া মই হোটেলত আগত সোমাই যাওঁ। এতিয়া মই চব বস্তুখিনি ল'লোঁ। এয়া জেলপি ল'লোঁ, কিবাকিবি ল'লোঁ, ভতিজাটোলৈও ল'লোঁ। লৈ পেলাই এতিয়া মই ঘৰলৈ গৈ আছোঁ, ঘৰমুৱা হ'লোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।